পুখুৰী, এটা বাৰী, এটা মই নিজে বনোৱা বাৰী, নিজৰ হাতেৰে ৰোৱা এইবোৰ পুলি, এইবিলাক মই নিজে ৰোৱা ওখ জেগা এটুকুৰা বনাই লৈছিলোঁ, তাতে এইবিলাক বনাই ৰুলোঁ হৈছে আৰু এইজোপা বাঁহ মই ৰোৱা, মানে ৰোৱা এইজোপা, এইবিলাক মই ৰোৱা ৰুই কৰা, এইবিলাক এইটো পুখুৰী, মাছ জীয়াই থোৱা আছে। নাৰিকল পুলি ৰুই থৈছোঁ, নাৰিকল পুলি, শেৱালি ফুল, নাৰিকল পুলি মই ৰুইছিলোঁ, 8 কিলো নামঘৰৰ পৰা আনিছিলোঁ, ৰুই থৈছোঁ। এজোপা শেৱালি ফুল মই গুটি সিঁচিছিলোঁ, সেইটো ইমান ডাঙৰ হৈ গ'ল। সেইজোপা তাৰ কাষত শিলিখা গছ, এজোপা নিম, এইবিলাক টেঙা মৰা পুলিও আছে। অমিতা গছ, এজোপা অমিতা ডাঙৰ এজোপা। এইটো পুখুৰী, যোৱা বছৰ ডাঙৰ নহ'লে মাছ, এইবাৰ কি হয় নাজানো, এইবাৰ দানা দিবলৈও সময় পোৱা নাই। এইপিনে আছে এজোপা বাঁহ, এজোপা মই ৰোৱা, সেইজোপা এইবুলি ৰুইছিলোঁ, সেইজোপা এইফালে 3জোপা 4জোপা আছে ৰোৱা, এইফালেও আছে, এইফালে সেয়া তামোল পুলি পচাই থৈছোঁ। এতিয়া যাবলৈ সাৱি, সোমাই মানে বেয়া। এইবোৰ চাচি পুলি হৈছে, এইবিলাক চাচি পুলি, ৰুইছোঁহে, এইবিলাক ডাঙৰ হোৱা নাই তেনেকৈ। এইবিলাক যোৱা বছৰ ৰোৱা চাচি পুলি, ইয়াত ৰুইছিলোঁ মই। এইবিলাক আকৌ ফটো কলা, এইবিলাক ডাঙৰ হোৱা নাই। ইয়াত তামোল পুলি পচাই থৈছোঁ, ডাঙৰ হৈছে। আজি 2 বছৰ হৈছে এইখিনি পচোৱা। মই লাডুগড়ৰ পৰা তামোল আনি 12টা পচাইছিলোঁ, 12টাই ওলালে। 12টা তামোল আনিছিলোঁ, 12টাই ওলালে। এইবিলাক এতিয়া মধুৰি আছে, আম চাম, এজোপা বাঁহ হৈছে, গাছ মাৰিছে সৰুকৈ এটা। এইজোপা কল ওলাইছে, বৰ সৰুকৈ, নতুনকৈ ৰোৱা গতিকে ওলাইছে। মধুৰি আছে, লাগিছিলে বুলি, নতুন মধুৰি লাগিছিলে বুলি খাবলৈ নাপালোঁ, বেছিভাগ চৰায়ে খালে। কেইটামান মায়ে আনিলেহি চিঙি পানি, মই 2টা আনিছিলোঁ, এইবোৰ চব চৰায়ে খালে। এইটো ফিচাৰী মাছ খাবলৈ পাওঁ নে নাপাওঁ নাজানো, জীয়াই থৈছোঁ। এইফালে এইবিলাক আছে আৰু, এইবিলাক কঠীয়া সিঁচিছিলে, কঠীয়া থাকি গ'ল। কঠীয়া দাদা সিঁচিছিলে, এইবুলি খেতি মই নাই কৰা, দাদাই কৰিছিলে। গছ, মৰলীয়া গছ, এইখিনি মায়ে আনি পানি আম পুলি, আম গুটি একে জেগাতে বহুত গুটি পেলাইছিলে, ঢেৰ পুলি ওলাইছিলে। মই এবাৰ ল'ৰা এটাক লৈ পিনি অলপ পুলিখিনি সেৰেঙা কৰি দিলোঁ, বোলো অলপ য'ত ৰুই দিওঁ। আম পুলি ৰুবলৈ বেয়া, আম পুলি শিপাডাল দীঘল যে, এডাল তললৈ যায়,
সেইটো কাৰণে পুলি বচাবলৈ টান। পুলিখিনি গোটেইখিনি মৰি থাকিলে। এটা পুলি বাচিলে নেকি মেইনিত তাত, এইকেইটাত থৈ গ'লোঁ, এইকেইটা ইয়াত ডাঙৰ হৈছে। এই আলু দি থৈছোঁ, এই আলু কাঠ আলু বাঁহ পৰিবলৈ যোৱা বছৰে দিয়া, বাঢ়িছে নাবাঢ়িছে নাজানো আৰু। বাঢ়ি এইবোৰ গছ পুলি চব নিজে হোৱা, জামু পুলি হয়, জামু পুলি। এই ভেটিটো তুলিছিলোঁ, ইয়াত ঘৰ বনাম বুলি ভাবিছিলোঁ আচলতে। ভেটিটো আমাৰ মাজত মেইনি বনাই লৈছিলোঁ। ইয়াত বাৰী বনাম বুলি এখন হেৰি কৰিছিলোঁ। এইটো ডাঙৰিলটো, যিটো ডাঙৰিলটো আহিছে যে, এইটো আমাৰ এই হেৰিয়ত বনিছে যেন, দলং বনিছে যেন, নিমাতী জাজিমুখৰ এই দলঙৰ এইটো ৰাস্তাই যাব। এইটো আমাৰ একদম তেনে ওচৰতে। ইয়াত ঘৰ বনোৱা হেঁতেন এইটো ওচৰতে হ'ল। সেইবিলাক মানুহে ঘৰ বনাইছে, নতুন নতুন ঘৰ বনাইছে। সেয়াই আৰু এইবোৰ মাটি ৰুই থৈছে। এতিয়া সময় 5টা বাজি গ'ল নেকি? আজিলৈ ইয়াকে দেখোঁ।